হেল্ল' বন্ধুসকল, দেখিব পাৰিছে হায়দৰাবাদত প্ৰথমবাৰৰ বাবে শিৱৰাত্ৰি উদযাপন কৰিছো। এয়া আমাৰ দেৱে ইয়াত প্ৰসাদ মিহলাই আছে, নাৰিকল কুঁহিয়াৰ তাৰ পাছত দেও আহিছে। এয়া প্ৰসাদ ইয়াত নিমখ চিমখ দি মিহলাই আছে, বাকী নাৰিকল দিছো, বুট দিছো, মগু আছে। তাৰ পাছত এইফালে দেখিব পাৰিছে আপোনালোকে কল আছে, তাৰ পৰা আঙুৰ আছে। এয়া পুৰা চিষ্টেমটো এনেকুৱা, ভালকে আপোনালোকক দেখাই দিছো পাছফালৰ পৰা। এয়া আমাৰ দেও লাগি আছে কাৰিকৰত, এজন হায়াৰ কৰি আনিছো দেই, বহুত দূৰৰ হয়। কোন জেগা? লখিমপুৰৰ হয়। বাকী এখেতৰ ঘৰ লখিমপুৰত, মাজুলী। মই হৈছো দেৰগাঁও। বাকী আমি তিনিজনে আছো, আৰু এজন আছে, তেখেত ডিউটি গ'ল। আমি তিনিজনে, বাকী এইফালে কিবা এটা বনি আছে, এয়া দেখিব পাৰিছে আৰু বগা বগাকে নকওঁ। আৰু এইফালে গুড় আছে, পাছত কম। এই গুড়টো ইয়াত দিব, এতিয়া মিহলাই দিব। বাকী আৰু চাই থাকক আপোনালোকে। দেও কিমান আগবাঢ়িছে এতিয়া? হৈছে, খাব পৰা হৈছে। আহি যাওক। শিৱৰাত্ৰি বুলি দুখী অৱস্থাৰে পাতিছো, খাই যাওক অলপ। তাৰ পাছত চাওক, আপোনালোকেও পাতিছে নাই নাজানো, আমাৰ সৰু সুৰাকে আয়োজন কৰিছো, বেছি মানে যিমান খাদ্য আৰু খাদ্য অনুযায়ী সৰু সুৰাকে আমি পাতিছো। এয়া এতিয়া শিৱৰাত্ৰি বুলি ক'লে বাবাৰ প্ৰসাদ লাগে। বাবা প্ৰসাদ হিচাপে আমি এইটো বস্তু দেখিছে, এইটো বস্তু এইটো কিন্তু আপোনালোকে চিগাৰেট বুলি ভাবিব পাৰে, কিন্তু চিগাৰেটৰ ভিতৰৰ মালটো উলিয়াই পেলাই এইটোত আমি নতুন মাল আমাৰ একচুৱেলি মানে কি হয়, বাবাৰ প্ৰসাদ ভাগ লোৱা আমাৰ বৰকে অভ্যাস নাই। গতিকে আজি শিৱৰাত্ৰি বুলি আনি পেলানি অকণমান তেওঁ প্ৰসাদ হিচাপে অকণমান গ্ৰহণ কৰিবলৈ আমি চেষ্টা কৰিম। কিন্তু আমাৰ অভ্যাস নাই বাৰু, ৰুমৰ কাৰো অভ্যাস নাই, আনিছো তথাপিও টোটেলি নাই দেই। তাৰ পাছত আৰু বাৰু যি হয় আপোনালোকক সকলোকে দেখা যাম। আপোনালোকেও আশীৰ্বাদ কৰিব আমাক, যাতে আমি হায়দৰাবাদত ভালে কুশলে থাকো। চাৰিওটি প্ৰাণী আৰু বিভিন্ন মানুহ আছে তেখেতলোকৰো, আৰু বিশেষকৈ আমাৰ কাৰণে আশীৰ্বাদটো দিব দীঘলীয়াকে অকণমান দীঘলীয়াকে দিব যাতে। ঠিক আছে। হে বন্ধুসকল, আমাৰ ইয়াৰ প্ৰসাদ বিতাই দিলোঁ, আৰু এয়া খাই আছে আমাৰ দেৱে। এয়া দেৱে প্ৰসাদ খাই আছে। তাৰপিছত মই মোৰ আৰু দুজন আছিলে এইফালে, তেখেতলোকো আছে, লগৰ দুজন আছে, সেইবুলি তেখেতক মাতিবলৈ গৈছে আৰু জুম মালিক আহিলে। তাৰপাছত আমি এনেকৈ আৰু শিৱৰাত্ৰি বুলি উদযাপন কৰিছোঁ আৰু সৰু সুৰাকে। এজন হ'ব, সেইকাৰণে হ'ব, তেখেতে খালে নহয়। দুজন আহিছে, নাজানো আৰু কোনোবাই, প্ৰথমবাৰ দেখিছোঁ। তেখেতলৈ বাঢ়ি দিয়ক। হেল্ল' গাইজ, এতিয়া প্ৰায় 10:30মান বাজিছে ৰাতি। আমাৰ এয়া হৈ গ'ল, শিৱৰাত্ৰি উদযাপন কৰিলোঁ। 9:30 ক'ত, 10টামান বজাত আমাৰ শেষ আছে। এতিয়া আমি ভাত পানী বনাইছোঁ আৰু বেডিং লগাই দিলোঁ শুবলৈ। শুইছোঁ আমাৰ পকাতহে, আৰু এখন লেপ থাকে, এইবোৰ দেখিছেনে, তুলি এটা পাতি তুলি, তাৰপাছত এয়া বেডশ্বীট, তাৰপৰা এয়া তকীয়া, গাৰু আছে, এনেকৈ শুওঁ। বাকী সেই পাছফালে আমাৰ খানা চানা বনালে, মই বেডিং ৰেডি কৰিলোঁ। ভিডিঅ'টো ইমানটোৱে আছিলে। যদি ভাল পায়
লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই বম বম